হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? অহাকালিলৈ আমি পিকনিকলৈ গৈ আছোঁ। ক'ত যাম, কি কৰিম আমি তাত, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। পিকনিকলৈ বুলি আমি ৰাতিপুৱাই যাত্ৰা কৰিলোঁ। এয়া মই প্ৰথমৰ ৰাতিপুৱাৰ ভিডিঅ'টো লোৱা নহ'লে, আমি নগাঁৱলৈ আহিলোঁ। নগাঁৱত চাহ পানী খাই হোটেলত, তাৰপিছত এয়া আমাৰ হাজবেণ্ডে চলালে বাকীখিনি অংশ। তাৰপিছত এয়া গৈ আছোঁ। প্ৰথমতে ৰাতিপুৱাই অকণমান সোনকালে ওলাইছিলোঁ আমি ঘৰৰ পৰা। ভাইটিয়ে চলাই আছিলে কাৰখন। এয়া নগাঁও লংকা হৈ এইফালেদি যাব লাগিব। আমি নগাঁও টাউন পাৰ হৈ লংকা নাপাওঁতে এঠাইত চাহ খাই ল'লোঁ। তাৰপিছত এয়া আমি কাৰ্বি আংলং সেইফালে গৈ আছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া এইবিলাক বাগিচা। এয়া কুঁহিয়াৰৰ বাগিচা। আমাৰ ইয়াত ডাঙৰ ডাঙৰ কুঁহিয়াৰ পায়, তাতকৈ অকণমান ক্লিপ এটা লৈ আহিছোঁ। চাবচোন তাত ইমান ধুনীয়া পৰিৱেশ, দেখিলে ভাল লাগিছে, সেইকাৰণে ভিডিঅ' ক্লিপ এটা ল'লোঁ মই ইয়াতে। আমি ইয়াতে দেখিছেনে কুঁহিয়াৰৰ খেতি। ইয়াত এখন দোকান আছে, আমি এতিয়া যাওঁ বাৰু, দোকানৰ পৰা লৈ লওঁ, লৈ পেলাই দেখুৱাই আছোঁ। কুঁহিয়াৰৰ খেতিখন দেখাই কই বেরিছো লদে কমবাদি এয়া কুঁহিয়াৰৰ দম দেখিছেনে? এইবোৰ কুঁহিয়াৰ পৰা মেচিন আৰু আমাৰ যে আমি খাওঁ যে গুৰ মিঠাই, জুলীয়া মিঠাই, এইবিলাক বনোৱা মেচিন হয়। এইবিলাক খেতি ছাইডত আছে। তাৰপিছত ইয়াত এটা ধুনীয়া বস্তু দেখিলোঁ, এইবিলাক কিছুমান ঠাইত কৰে বাৰু, গৰু গোবৰৰ এনেকৈ দেখিছেনে? এইয়া ওচৰৰ পৰা দেখুৱাই দিলোঁ। গৰু গোবৰৰ মানে এডাল লাহতি তেনেকৈ দি পেলাই এইবিলাক মানে জুইত পৰে, আৰু এয়া মেচিনটো এই ধৰণে গুৰবিলাক বনাই। এয়া এনেকৈ কিবা কিবি হেৰি কৰি থৈয়ে দিছে। এইবিলাক গুৰ মিঠাইবিলাক পিয়ৰ হয়। আমি যোনবিলাক কিছুমান বজাৰৰ পৰা খাওঁ, এইটো অকণমান মানে কিবা মিহলাই বুলি কয় মানুহে। আমি ইয়াৰ পৰা গুৰ ল'লোঁ। তাৰপিছত এয়া ঘৰটো দেখি অকণমান ভাল লাগিলে, অকণমান আনকমন গাঁৱলীয়া পৰিৱেশত দেখিছেনে? চৌকাখন ইমান ধুনীয়া চৌকা। এয়া গোটেইখিনি ভিডিঅ' কৰি আনিলোঁ। এইবোৰ যিহেতু আমি আজিকালি দেখা নাপাওঁৱেই, সেইকাৰণে ভাবিলোঁ আমিও চাওঁ আৰু আপোনালোকো এবাৰ দেখুৱাওঁ। তাৰপিছত ইয়াতে মানে ফ্ৰণ্টত এখন দোকানৰ দৰে আছে, তাত এইবিলাক গুৰবিলাক বিক্ৰীও কৰে। তাত আমি এয়া জুখি পেলাই গুৰো ল'লোঁ। গুৰখিনিতে কিন্তু এটা কথা মই আচৰিত মানিছোঁ, তাত ধুনীয়া দেখিছেনে? ইমান ধুনীয়া গোটা হৈ আছে, কিন্তু ঘৰত অহাৰ পিছত জুলীয়া মিঠাই যেনেকুৱা ঠিক তেনেকুৱা হৈ গৈছে থৈ দিয়াৰ পিছত। মানে আমি যিহেতু কণ্টেইনাৰত ভৰাই থৈছোঁ, পিছত অহাৰ পিছত এইবিলাক মই এটা ভিডিঅ' কৰিলোঁ, কি কি মানে দোকানখনত আছে, পেৰা কিবা কিবি এইবিলাক আছিলে। মই ভাবিছিলোঁ যে বনোৱা, কিন্তু নহয়। এয়া পিছত ভাইটিয়ে এইখিনি আনি কাৰত ভৰাই দিলে। তাৰপিছত আকৌ আমি পিকনিকলৈ যাত্ৰা কৰিলোঁ। আমি যিহেতু এইবিলাক গুৰ মিঠৈবিলাক আমি নাপাওঁ আজিকালি, সেইকাৰণে পায়েই আমি তাৰ পৰা লৈ ল'লোঁ। তাৰপিছত এই পিকনিকলৈ গৈ আছোঁ লংকা হৈ। ইমান ধুনীয়া। ইয়াত মানে বান্দৰো আছে দেখিছোঁ।
কেইটামান বান্দৰ। ইয়াত বান্দৰ বহুত থাকে বুলি কয়। তাৰপিছত এই ধৰণে আমি গৈ ইমান ধুনীয়া পৰিৱেশটো, সেইকাৰণে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। ৰাস্তাডোখৰ দেখিছেনে, দুই ছাইডত গছ গছনিৰে ভৰা, ডাঙৰ ডাঙৰ গছবিলাক। আমাৰ ইয়াতে টাউনৰ ফালে হওক, গুৱাহাটী মহানগৰীতে হওক, গছবিলাক ডাঙৰ ডাঙৰ গছবিলাক কাটি পেলাইছে। আমি এতিয়া সেইকাৰণে প্ৰদূষণত ভুগি আছোঁ। এইবিলাক প্ৰদূষণমুক্ত ঠাই, গছ গছনিৰে ভৰা, ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যও খুব সুন্দৰ, সেউজীয়া পৰিৱেশ। ইয়াৰ মাজে মাজে ৰাস্তাৰে গৈ খুবেই ভাল লাগিছে। এনেকুৱা গাঁৱলীয়া পৰিৱেশৰ মাজত মানে আজিকালি প্ৰায় দেখা নাপায়। এই ল'ৰা ছোৱালীসকলেতো দেখাই নাপায়। গাঁৱত যিবিলাক আছে সেইটো বেলেগ কথা বাৰু, কিন্তু টাউনত যোনে থাকে এনেকুৱা পৰিৱেশ দেখা নাপায়েই। এই ধৰণে গৈ এতিয়া আমি গন্তব্যস্থান পাব হৈছেই। আৰু অকণমান গ'লে এয়া মোৰ ল'ৰাই খেতি কৰিছে, আকাশখন খেতি কৰি আছে। ৰাস্তাত সৰু ঠাই নাই ভালদৰে, মাজে মাজে কিছুমান ভালদৰে কৰিছে বাৰু। এই ক'লে যে মই ধুনীয়া ভিডিঅ'গ্ৰাফাৰ, মই এইবাৰ কৰি দেখুৱাওঁ তোমাক। তাৰপিছত এয়া আমাক সেই ভিডিঅ' কৰিলে, পিছফালে আমি বহি আছিলোঁ। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে। মই আচলতে সেউজীয়া পৰিৱেশৰ মাজত থাকি ভাল পাওঁ যিহেতু, সেইকাৰণে মই এইবিলাক ক্লিপ নোলোৱাকৈ থাকিব নোৱাৰোঁ। হয়, অকণমান দীঘলীয়া হয়, কিন্তু এইবিলাক ঠাই আজিকালি দেখাই পোৱা নাযায়। সেইকাৰণে এইবিলাক মই অকণমান দীঘলীয়া ক্লিপ এটা হ'লেও লৈ আহিছোঁ। ইমান ধুনীয়া বননিৰ মাজে মাজে। তাৰপিছত এয়া আমি আহি পালোহি আমাৰ পানীমূৰ। আমি আহিছোঁ এয়া পানীমূৰত। পানীমূৰ একচুৱেলি নামটো হৈছে চাগে পানীখিনিৰ কাৰণে। ইয়াৰ পানীৰ ৰংটোৱে সুকীয়া। আমাৰ সচৰাচৰ নদীবোৰ মানে নীলা নাথাকেই বুলি ক'ব লাগিব। সাগৰৰ পানীহে নীলা বুলি কয়, ইয়াত নদীৰ পানীও নীলা। আমি পানীমূৰ আহি পালোঁ, দেখুৱাই আছোঁ। ইমান ধুনীয়া গৈ আছোঁ এতিয়া। আমাৰ ফটোগ্ৰাফাৰ এইটো আমাৰ চুহান আৰু মাইৰাৰ বাপেক এইটো। আৰু এইটো আমাৰ পাপুৰ আৰু পম্পীৰ মাক। তাৰপিছত আমি অকণমান তললৈ নামি পেলাই নদী, ধুনীয়া দৃশ্য তলফালে চাবচোন। বাহিৰৰ কিবা ঠাইতহে গৈছোঁ তেনেকুৱা দেখুৱাই আছোঁ ৰ'ব, তললৈ গৈ পেলাই। ইয়াত টিকট লয়, পাৰ পাৰ্চন 100 rupeesকৈ লৈছে ইয়াত। তাৰপিছত আমি ইয়াত তললৈ গ'লোঁ। টিকটটো একচুৱেলি নাৱৰ আছিলে, মই এইটো ক'ব পাহৰি গ'লোঁ বাৰু। নাৱত যোনে বুকিং কৰে তাৰ সেই টিকট লয়। যদিহে আপোনালোক বুকিং কৰিব নিবিচাৰে, টিকটটো নল'লে হ'ব। তাৰপিছত এয়া আমি ছেফটি জেকেট পৰিধান কৰি ল'লোঁ সকলোৱে। তাৰপিছত পানী দেখিছেনে, ইয়াত পানীমূৰৰ এনেকুৱা ৰঙৰ নহয় কিন্তু অৰিজিনেলি হয় এইটো ৰং। এয়া নীলা নীলা পানী। ৰেডি, গোটেই তিনো ৰেডি। শ্বপিং
গৈ আছোঁ এতিয়া ইয়াত চোন বাবা মাৰিছোঁ পানী মোৰ কেতিয়াও নাহিব একো ভাল নহয় মানে প্ৰত্যেক দিনা মিছা কথাই কয় এই ৱাটাৰ হেৰিটোতো খুব সুন্দৰ পৰিৱেশ দেখিছেনে ইয়াৰ ফটোশ্বুট কৰিবলৈ ধুনীয়া ঠাই ফটোশ্বুট কৰিবৰ কাৰণে আপোনালোক নিশ্চয়কৈ আহিব পাৰে এই ঠাইডোখৰত ইমান ধুনীয়া লাগিছে বুটিং কৰি এনেকুৱা লাগিছে কিছু সময় থাকিব পাৰিলে কিন্তু নাই তেখেতসকলৰ মানে এটা লিমিটেশ্যন থাকে টাইমৰ সেই হিচাপত লৈ যায় মানে এপাক এই ধৰণে এপাক মৰাই আনে ইমান ধুনীয়া দেখিছেনে মই ভিডিঅ' কৰাৰ কাৰণে ফটোশ্বুট মানে কৰা নহ'লে ভাইটিয়ে কৰিছে বাৰু ইমান ধুনীয়া এটা এটা চিন মানে চাবলগীয়া এইবিলাক দেখিছেনে ইমান ধুনীয়া ৱাটাৰফলছ কওকচোন এই কিমান বছৰৰ পৰা আপুনি এনেকৈ নাও চলাই আছে 4 বছৰ এনেকৈ আহি থাকে ন জানুৱাৰীতে আহেনে বেলেগ অন্য মাহতো আহে অঁ কাপোৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বেক চাইড দেখিছেনে এইটো ৱাটাৰফলছ বহুত ডাঙৰ ৱাটাৰফলছ এয়া পাপুৰ ছোৱালী পৰীক্ষা ব্যস্ত হৈ গ'ল খুব সুন্দৰ পৰিৱেশ অকণমান মই স্পীড কৰাই দিছোঁ বাৰু ইমান ধুনীয়া ইহঁতে ফটো তোলাতে ব্যস্ত হৈ পৰিল মই ভিডিঅ' আপোনালোকৰ কাৰণে বাৰু লৈ আহিলোঁ সেইকাৰণে মোৰ ভালদৰে ফটো তোলা নহ'লে ইমান ধুনীয়া মোৰ আকৌ যাব মন এই ঠাইডোখৰত আমাৰ অসমতো যে আমাৰ ইয়াত ওচৰতে যে ইমান ধুনীয়া ঠাই আছে ভাবিবই নোৱাৰি পানীবোৰ দেখিছেনে নীলা ৰঙৰে হয় এইটো এইখিনি ঠাই অকণমান মানে দ আছে বুলি কৈছে পানীডোখৰ নীলা কাৰণে পানীখিনি সেইকাৰণে ঠাইডোখৰ মানে গম নাপায় আহিব ইচ্ছা নাযায় খুব ধুনীয়া পৰিৱেশ মোৰ কেমেৰাটো ইমান ভালো নহয় বাৰু তথাপিও মোৰ কেমেৰাত ইমান ধুনীয়া ওলাইছে আৰু যদি অকণমান দামী বা ভাল কেমেৰা হ'ল হয় আৰু ধুনীয়া হ'ল হয় তাৰপিছত আমি তাৰ পৰা আহি অকণমান ইয়াত আহি থাকোঁতে ভাইটিয়ে এইটো ক্লিপ ৰাখি থ'লে বাৰু মায়ে আকৌ ফটো তুলিব গ'ল ওচৰত শিল কিছুমান আছে কাটি থোৱা এনেকুৱা ধৰণৰ ফটো তুলি তাৰপিছত আমি ওপৰলৈ গৈ থকা মুহূৰ্তত তাৰপিছত আমি ওপৰত আহি এঠাইত বহি আমি ভাত লৈ গৈছিলোঁ মায়ে ভাত তৰকাৰী বনাই লৈ গৈছিল এইবিলাক আমি খাবলৈ লৈছোঁ ভাতত আছে সৰু মাছৰ ভাজি এইয়া সৰু মাছৰ ভাজি তাৰপিছত
আকৌ ইয়াত এয়া চিকেন ফ্ৰাই মানে ড্ৰাই ফ্ৰাই টাইপ কৰি লৈ গৈছে। তাৰপিছত এয়া আৰি মাছ, দাইলো আছে বাৰু। খোৱা-লোৱাত ব্যস্ত হৈ পৰিলোঁ বৰ্তমান সময়। পাপু সুধা ভাত খাইছে নেকি নে? পোহৰ জ্বলাত আমাৰ কণীয়া মানুহৰ লিখিত ধুনীয়া সৰু মাছ দিছোঁ। মায়েৰা খাব এইবিলাক কৰি আছে। এইটো কিনিবলৈ পাপাকে এইবোৰত ব্যস্ত হৈ পৰিলে। আমাৰ কুচ ওলোৱাটো চাবাচোন, বাহিৰে কেমেৰা দেখা পালে কুচটো অলপমান গান শুনি থাকে ল'ৰা ছোৱালী খুব ফূৰ্তি পায় ক'ৰবাত ওলাই গ'লে এপাক একচুৱেলি ওলাই নিব লাগে ল'ৰা ছোৱালীক। গাঁৱলীয়া আমাৰ যেনেকৈ পথাৰৰ মাজত খেলা, ৰাস্তা পদূলিত খেলা, এইটোতো নোৱাৰি যান বাহনৰ কাৰণে। আমাৰ পৰিৱেশ পৰিস্থিতিও বেলেগ হৈ পৰিছে। সেইকাৰণে বাহিৰত ফুৰিব নিব অত্যন্ত প্ৰয়োজন। কিমান ভোক লাগিছে? দেখি বাহিৰৰ পৰিৱেশ খাবই নোৱাৰিব। Are you hungry? Hungry? কাৰণে মাজে সময়ে You are duck? উলিয়াই লৈ যাওঁ, তাত সিহঁতে অকণমান ফূৰ্তিও কৰে। অকল যে পঢ়া শুনা Myra, এইবিলাক eat properly. স্কুলত পঢ়া শুনাৰ লগতে ব্যস্ত হৈ থাকিব সেইটো নহয়। মাজে সময়ে সেইকাৰণে অকণমান সময় কাৰণে হ'লেও আমি ঠাইত ল'ৰা ছোৱালীক নিব লাগে। সেইটো একচুৱেলি মোৰ মত হয়, সকলোৱে খাব পাৰে, মানে মনত নল'ব বাৰু। মোৰ মনৰ কথাখিনি ক'ব এটা হাজবেণ্ড আৰু ভাইটিয়ে পষ্ট দিছিলে ফটোৰ কাৰণে মই এটা ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত আমি এয়া কৰি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এইখিনি কাৰণে আমি ডিমা হাছাও গৈ থকা সময়ত সেইফালে গৈছিলোঁ, আমি ডিমা হাছাও হৈ গৈছিলোঁ। তাৰপিছত এই ধৰণে আমি আকৌ পুনৰাই ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক।